আজিলো যতনেৰে মনত বহু আশা লৈ সযতনে ৰাখিম সদায় ভাঙি যাব নিদিম মই মোৰ মৰমৰ ঘৰ মোৰ মৰমৰ ঘৰ বিয়াৰ কথা জানি মন মোৰ উদুলি মুদুলি মা দেউতাই চালে কইনা গাঁৱৰে ছোৱালী হ'ব তাই আমাৰ হেনো লখিমী বোৱাৰী উজ্বলাই ৰাখিব তাই আমাৰে ঘৰখনি উজ্বলাই ৰাখিব তাই আমাৰে ঘৰখনি মোৰ মৰমৰ ঘৰ মোৰ মৰমৰ ঘৰ সাজিলো যতনেৰে মনত বহু আশা লৈ সযতনে ৰাখিম সদায় ভাঙি যাব নিদিম মই মোৰ মৰমৰ ঘৰ মোৰ মৰমৰ ঘৰ তুমিয়ে হবা কইনামূল হাস্যমধুৰ ভিচিডিখনত কণ্ঠ দিছে শান্তা উজিৰ কুমাৰ চানু উদিত নাৰায়ণ জিতুল সোণোৱাল সাধনা স্বৰ্গম বিদ্যাসাগৰ আৰু বিজয় তালুকদাৰে মাহিন্দ্ৰী চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই ভিচিডিখনৰ পৰিচালনা ৰবীন দাসৰ আৰু প্ৰযোজনা কৰিছে আনোৱাৰ হুছেইন আৰু ডেইজি পাঠক লেছে ভিচিডিখনৰ মূল্য মাত্ৰ ৩৫ টকা আপুনি আজি ওচৰৰ দোকানৰ পৰা সংগ্ৰহ কৰক মোৰ মৰমৰ ঘৰ মৰমৰ ঘৰ ঐ তই ভয় খাইছ নেকি খাইছো মানে অলপ খাইছো এই পিছে তহঁত মূৰটো দাং ক তোক লৈ কোনে সপোন দেখা আৰম্ভ কৰিছে ক মামা অ বুজিলো তাৰমানে এইবোৰ তোক এই চম্পই দিছে হয়নে হা আহক ৰ তাই আহক ৰচোন তাইৰো ভৰিখন ভাঙি দিম যা এই বস্তিৰ সিটো মূৰৰ পৰা মোৰ কাৰণে এটা হাফ লৈ গৈ বুজিছ যা সেইবোৰ বস্তু অনাৰ বাবে মোক ক'বলৈ তোৰ লাজ নালাগে তই গলি নে সোনকালে মোৰ কিন্তু আজি কিবা খং উঠি আছে বুজিছ মোকে দয়া নাচাৰিবা তাৰ মানে তই টকাৰ এটা হেৰুৱাই পেলালি তোক আজি আজি মই তোক নামাৰিম তই টকাৰ তই শিলগুটি বুলি ভাবিছ নেকি হা শিলগুটি বুলি ভাবিছ তই শিলগুটি বুলি ভাবিছ নামাৰিম তোক মাৰি মাৰি আজি মই শেষ কৰি দিম শেষ কৰি দিম বুজিছ চালা নিমখ হাৰাম হয় মোৰ মৰমৰ ঘৰ
কালি ও কালি 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 ও কালি ওলাই আহ কোনো নাই কালি ও কালি কতনো লুকালি পুলিশ নাই ভয় নাই ওলাই আহ কালি নাহ যদি ধৰাই দিম মজা পাবি তই ৰঙা ঘৰত সোমাই থাকি ভাত খাবি তই ও কালি ওলাই আহ কালি ঐ এইবোৰ কি বকি আছ এতিয়া কি হৈছে যা চোনি সোমাই থাক গৈ ঐ মই কিয় চোৰণিত সোমাই দিব লাগে চুৰ ডুকাইতে ক'ত লুকাব নলা নৰ্দমা হাবিয়নি আদিতে লুকায় এই হাতখন দেখিছ এটা কাণ তুলিয়া চৰ মাৰিম গোটেইকেইটা দাঁত খৰি মাটিত পৰি যাব ইমান বাহাদুৰি মৰা কথা নকবি দেই তয়ে পুলিচৰ ভয়ত পলাও আৰু কথাষাৰ কওঁতে মোৰে দাঁত হৰুৱাই পুলিচৰ ভয়ত কোনে পলাইছে তই পলাইছ এইবোৰ উল্টা পুল্টা কথা মোক নকবি সেইখিনিত গৈ এনে মই সোমাইছিলো তয়ো তেনেদৰে মোক কথা নকবি ঐ তই গছৰ চম্পা ফুলহে দেখিছ পথাৰতো সৰিয়হ ফুল দেখা নাই দেখুৱাই দিব পাৰো বাপেকে সৰিয়হ ফুল ৰ তহঁতে সৰিয়হ খেতি কৰিলি নেকি ভালেই হৈছে দে এনে বেকাৰটো হৈ থকাতকৈ খেতিত লগাটোৱে ভাল আজিকালি মিঠাতেলৰো দাম বাঢ়িল কেতিয়াবা আমি আনিব পাৰিম মনে মনে থাক এনে মোৰ মূৰটো গৰম হৈ আছে মূৰটো গৰম হৈছে যদি ঠাণ্ডা পানী ঢালি ল নে ময়ে দিম ঐ তোৰ কাম নাই যদি খুৰীক অকমান সহায় কৰি দেগৈ যা যাম তোৰ ইয়াত থাকিবলৈ অহা নাই অ ৰ তোৰ বাবে বস্তু এটা আনিছিলো ল এইবোৰ মই দেখাও যা বঢ়িয়া হৈছে খাইছাচোন ঐ কালি তই বাৰু সদায় এনেকুৱা কিয় কৰ গাত ধৰিহে কথা ক'ব পাৰি নেকি দূৰত থাকি কথা ক'ব নোৱাৰি গাত ধৰিলেনো কি হয় ছোৱালী মানুহে আনৰ গাত ধৰে নেকি ধৰোতো সদায়চোন মাৰ গাত ধৰি কথা কওঁ মায়েতো মোক একো নকয় পুতেক বা জীয়েকে মাক দেউতাকৰ গাত ধৰি কথা পাতিব পাৰে তাত একো দুখ নাই মই তোৰ কোন তই মই তোৰ কোন ঐ তই নিজকে নুসুধ কিয় যাওঁ দে মায়ে লাড়ুটা দি পঠাইছিল তই নাখাওঁ যেতিয়া মই ঘূৰাই দিম নহ'লে মই খাই পেলাম ঐ শুনচোন নাৰিকলৰ লাড়ু কোনে দি পঠাব বুলি ক'লি মায়ে দি পঠাইছিল তেতিয়াৰ পৰা তাকে কোৱা নাই কিয় চা মোক দে নহ'লে মই খুৱাই দিওঁ দে নালাগে মোৰ হাত দুখন আছে নহয় মোক দে একো নহয় দে দিবিন না চা তই মুখৰ মেল মই খুৱাই দিম নালাগে দে কি হৈছে তহঁতৰ কাটি চাচোনি মোৰ হাত দুখনত ধৰিছে দুখ পাইছ নেকি বাৰু দুখ নাপাম নে হৃদয়হে ধৰিছে হাত দুখনত ভাঙি যোৱা যেন লাগিছে ঐ লাজ নেপাওঁ ছোৱালীৰ হাতত ধৰিবলৈ তোৰ কাম বনটো নাই সেনেকে লাজ মানুহ নোহোৱা হৈ গ'ল আৰু তোৰ সেই লাজ অনুভৱ কৰা ভিতৰৰ সেই যন্ত্ৰটো সেইটোও নাই ছোৱালীৰ হাতত ধৰেহি খুৰীয়ে মোৰ বাবে দুটা নাৰিকলৰ লাড়ু দি পঠাইছিল মই খুজি আছো তাই দিয়া নাই মই কালি এনে খাই পেলালো নাৰিকলৰ লাড়ু মাৰই দি পঠাইছিল মায়ে তোৰ বাবে লাড়ু দুটা দি পঠাইছিল চাচোন সি কাহিনী খাই পেলালে ঐ যা তা কথা নকবি দেই ৰচোন ৰ বাসন্তীয়ে মোলৈ মৰমতে দুটা লাড়ু পঠাই দিলে আজি তাইৰ মৰম মোৰ প্ৰতি ইমান ক'ৰ পৰা উপজিল বুজিছো ঐ তোৰ মাৰৰ চালাকি মই ভালদৰে বুজি পাইছো তাই টকাৰ ধাৰ মাৰিব নোৱাৰি সেই লাড়ুৰে মোৰ মন ভুলাব বিচাৰিছে হা ঐ লাড়ু ক'ত লাড়ু কালিয়ে নিছে ঐ কালি মই খাই পেলালো খাই পেলালে নহ'ব নহয় বমি কৰি উলিয়াই দে পেটৰ ভিতৰলৈ যোৱা বস্তুটো মই কেনেকৈ উলিয়াই দিম কথা কৈছে চা মুখত আঙুলি সোমাই বমি কৰি উলিয়াই দে কালি মূৰ্খ এইটোক মৰম চেনেহত লাড়ু খোৱা নাই বুজিছ মাকে টকা দিব নোৱাৰি টকাৰ সুদ খুৱাইছে তোক সুদ বেটা
মাৰক কৈ দিবি কি ক'ব লাগে অ? এই টকা কেইটা মোক সোনকালে লাগে কিমান টকা পাওঁ? কিমান টকা পাওঁ মানে বহুত টকা পাওঁ আজি ইমান বছৰ হ'ল এই মাহে 10 টকাকৈ দিয়া হ'লেও ইমান দিনে উচুলেই হৈ গ'লহেঁতেন বুজিছ ঐ মাৰক সোনকালে গৈ কৈ দিবি মোক টকা কেইটা আজিয়ে লাগিব চম্পা তই ইয়াত কি কৰি আছ? মা ঐ তই আহিছ ভালেই হ'ল এইফালে আহ কি হলো? ঐ তই মোক বগা পুলিচ বুলি ভাবিছ নেকি কি হৈছে নকওঁ কিয়? ঐ তই মোক নাৰিকলৰ লাড়ুটা ভেটি দিছ কিয় তোৰ মূৰটো গৰম হৈছে নেকি? মূৰত ধৰি কথা নকবি দেই কৈ দিছো কিন্তু নাৰিকলৰ লাড়ু বনোৱা তই ক'ত দেখিলি? মা লাড়ু দুটা মই আনিছিলো মই খাই পেলালো খুব বঢ়িয়া হৈছে ঐ এইবোৰ দি মোক ঘূৰাব নোৱাৰ বুজিছ টকাখিনি মোক আজি মানে এতিয়াই লাগিব আজি 20-25 বছৰে তই মোক 4-5 টকাকৈ দি কিমান টকা দিলে এইটো হিচাপ কৰ আৰু বাকী টকাখিনি মোক আজি এতিয়াই দিব লাগিব ঐ মদৰ নিচা লাগিছে নেকি? এতিয়ালৈকে মোৰ পৰা তই কিমান পালি কিমান দিলো সেইবোৰ মনত ৰাখিছনে নাই? আছে না আছে এই মদ খালেও টকা লোৱাৰ আগতে মোৰ কোনোদিনে নিচা নালাগে বুজিছ তোক মই এতিয়ালৈ 500 টকা দিলো ঐ বন্দবস্ত তোৰ 500 টকাহে আছিল নেকি ভাতৰ লগত বনৰীয়া কচুৰ আঞ্জা খাইছিলি নেকি? বজাই থাক যে এনেদৰে চিঞৰিছ কিয়? তোৰ টকা খাই মই বিল্ডিং ঘৰ নাবান্ধো মদ খাবলৈ পইচা নাপালেই তোৰ সেই টকা কেইটালে মনত পৰে বুজিছ আৰু মোৰ মনত নপৰে লোকৰ ঘৰৰ পৰা গাখীৰ খুজি আনি বটলেৰে খুৱাই খুৱাই পোৱালিটো মই ডাঙৰ কৰিছিলো সেইবোৰ কথা মনত নপৰে? আৰু শুন দে ক কতদিন তই মদৰ নিচাত লাং খাই পৰি আছিলি পোৱালিটো টেটুফলা চিঞৰত বস্তিৰ মানুহ শুব নোৱাৰিছিল মই যে দৌৰি আহি কলাত লৈ শুৱাই শুৱাই কতদিন টোপনি ক্ষতি কৰিছিলো সেইবোৰ কথা পাহৰি গলি কিয়? দে হ'ব দে তোৰ বিপদত ই চাব নহয় তাক মই একো নকওঁ তইহে মোৰ ওচৰত ধৰুৱা এতিয়া পইচা নাপাই মদ খাব নাপালে মোকহে গালি পাৰ মা তোৰ লগত পইচা আছে নেকি? কিয় লাগে? আছেনে নাই কচোন চাবোন এডোখৰ আনিবলৈ 10 টকা আনিছিলো ঘৰত চাবোন আছে দে পইচাটি কাটিক দি ল মদ খাও পি খাও যি খাও খাই থাক কালি মই মদ আনিব নোৱাৰো নোৱাৰো বুলি ক'লেই হ'ব নেকি হা তই আনিবই লাগিব 14 পুৰুষে আনিব লাগিব বুজিছ তাক আকৌ কিয় কামৰ সি মদ আনিব যাব নালাগে কিয় যাব নালাগে তাৰ আকৌ কৰবাত কাজিয়া লাগিব অলপ আগতে তাক মই ঘৰৰ সন্মুখেৰে দৌৰি অহা দেখিছিলো পিছে পিছে দুজনমান পুলিচেও দৌৰা দেখিছিলো পৰক উপকাৰ কৰিব গ'লে পুলিচে খেদিবই কোন বাপেৰক উপকাৰ কৰিবলৈ গৈছিলি হা সি বোলে লিডাৰ বৰকটকীৰ পুতেক লিডাৰৰ পুতেক হ'ল বুলিয়ে ৰিক্সালৈ পইচা খুজিলে পইচা নিদিয়াকৈ বুকুত খামোচ মাৰি ধৰিব নেতাগিৰি কৰিব তোৰ আকৌ হাতৰ খুজুতি উঠিল কি হয় ই ৰিক্সা চলাই বাবে ই সৰু মানুহ আৰু ই নেতাৰ পুতেক বাবে ডাঙৰ মানুহ আৰু অলপ সময় বেছি ফুটনি দেখুৱালে তাৰ নেতাগিৰি চুটাই দিলোহেঁতেন তই যে ৰিক্সাৱালাক বচালি সিটোক কিবা দিলে নে নাই কমেওতো 10 টকা দিব পাৰিলেহেঁতেন তই কেৱল 10 টকাৰে সপোন দেখ কালি তই এই পৃথিৱীখনত এই পৰৰ হৈ কাম কৰা মানুহ কাক দেখিছ কচোন ক এই কেতিয়াবা কোনোবাই যদি কাৰোবাক বিনা পইচাত কিবা উপকাৰ কৰিছে তই ভালদৰে ঠাণ্ডা মগজুৰে এবাৰ চিন্তা কৰিছা এই লগতে তই চেনেলটো মিলাই চাবি তই দেখিবি সেই কামটোৰ পিছফালে এটা ডাঙৰ স্কুলত 6ষ্ঠ বৰ্ষৰ অভিনয় পৰিচালনা মুকাভিনয় নৃত্য কলা নিৰ্দেশনা আদিৰ এবছৰীয়া পাঠ্যক্ৰমৰ নামভৰ্তি চলি আছে ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ঠিকনাটোত যোগাযোগ কৰিব পাৰে আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল ভোটাম ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল 995436330 94351118886 98541542545 মোৰ মৰমৰ ঘৰ কোনবা আহি পুলিচেই নেকি হয় হয় পুলিচে হয় তই ভিতৰলৈ নাযাৱ কিয় এইটো কাৰ ঘৰ যুধিষ্ঠিৰ শইকীয়াৰ ঘৰ বাৰু কালীনাথৰ ঘৰটো কোনফালে কালীনাথক কি বিচাৰিছে
কিয় বিচাৰিছো তোমাক কিয় লাগে কালীনাথক লগ পালেহে কম মোৰ নামে কালি তোমাৰ নামে কালি অ মোৰ নাম কি হ'ল বলাচোন তোমালোকৰ ঘৰলৈ যাওঁ চাহ চিনাকিও হওঁ তোমাক ক'বলৈ অহা কথাটো কওঁ এইটোৱে মোৰ ঘৰ ইয়াতে কোৱা এইটোৱে ঘৰ তেনেহ'লে যুধিষ্ঠিৰ তেওঁ মোৰ মামা হয় আৰু এওঁলোক আমি কোনো নহয় ছাৰ ওচৰতে থাকো এয়া মোৰ খুৰী হয় আৰু এইজনী খুৰী ছোৱালী এতিয়া কওক কৰবাচোন আগতে চিনাকিটো হৈ লওঁ তুমি মানে যুধিষ্ঠিৰৰ মামা ভিতৰতে আছে মাতি দিম নেকি নাই নালাগে নালাগে তোমাৰ লগতে হ'ব নমস্কাৰ আপুনি বা কোন আহিছে বা কলৈ মই থানাৰ পৰা আহিছোঁ এনেই থানাৰ মানুহ দেখিলে গম পাওঁ পিছে আপোনাৰ সেই মূৰতো টুপি নাই আৰু এই কান্ধ বুকুতে একো চাপ মৰা নাইতো মই মানে হোমগাৰ্ড ঐচাৰ ঘৰতে কাম কৰি আছোঁ কি গাৰ্ড বুলি ক'লে হোমগাৰ্ড অ মানে আপুনি ঘৰৰ গাৰ্ড সেই হোমগাৰ্ড নহয় আমাৰ বহুত ডিউটি বৰ্তমান অফিচাৰৰ ঘৰতে এপ্ৰেণ্টিছ খাটি আছোঁ কেইমাহমান পিছতে কনিষ্টেবল হ'ম হেৰি মোক কিয় বিচাৰিছে সোনকালে কওক কম এতিয়াই কম তোমাক আমাৰ নতুন অফিচাৰে বিচাৰিছে ৰহ কি কোৱা ছাৰক মই কি বুলি ক'ম তুমি যাবা বুলি ক'ম নে নোযোৱা বুলি ক'ম কালি ছাৰে তোক মাতিছে যেতিয়া যোৱাটো ভাল হ'ব থানালৈ নগ'লে সৰ্বনাশ হ'ব তোক নিবলৈ মানুহ পঠাইছে তই হাত জোৰ কৰি ছাৰৰ ওচৰলৈ যাবি কালি তই যাম বুলি নকওঁ কিয় হেও কালি তই যাম বুলি কৈ নপঠাও কিয় যাব যাব কিয় নাযাব তই যাম বুলি কওঁ কালি 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 মোৰ মূৰটো গৰম কৰি নিদিবি ক'ব মই তেখেতৰ ওচৰলৈ গৈ আছো হ'ব দিয়া তেনেহ'লে মই আহোঁহে নমস্কাৰ প্ৰিয় দৰ্শক মৰমৰ ঘৰ ধাৰাবাহিকখন চাই কেনে পালে আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় চাই ভাল পালে আমালৈ লিখক আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক সহায় কৰিব আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল ভোটাম ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নম্বৰ 995436330 94351118886 9854154254285 আজিলৈ নমস্কাৰ সাজিলো যতনেৰে মনত বহু আশা লৈ সযতনে ৰাখিম সদায় ভাঙি যাব নিদিম মই মোৰ মৰমৰ ঘৰ মোৰ মৰমৰ ঘৰ বিয়াৰ কথা জানি মন মোৰ উদুলি মুদুলি মা দেউতাই চালে কইনা গাঁৱৰে ছোৱালী হ'ব তাই আমাৰ হেনো লখিমী বোৱাৰী উজ্বলাই ৰাখিব তাই আমাৰে ঘৰখনি উজ্বলাই ৰাখিব তাই আমাৰে ঘৰখনি মোৰ মৰমৰ ঘৰ মোৰ মৰমৰ ঘৰ সাজিলো যতনেৰে মনত বহু আশা লৈ সযতনে ৰাখিম সদায় ভাঙি যাব নিদিম মই মোৰ মৰমৰ ঘৰ মোৰ মৰমৰ ঘৰ
বিয়াৰ কথা জানি মন মোৰ উদুলি মুদুলি মা দেউতাই চালে কইনা নমস্কাৰ বিয়া দৰ্শক আপোনালোকে অপৰূপাৰ ৰিজাল্টটো চাই কেনেকুৱা পালে যদি ভাল লাগিছে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টি বটনটো দাবি দিব